6 বজাৰ লগে লগে বন্ধ হৈ পৰিল মৰিগাঁও নগৰ। সন্ধিয়া 6 বজাৰ লগে লগে অধিক তৎপৰ হৈ উঠিল মৰিগাঁও প্ৰশাসন। বন্ধ হৈ পৰিল মৰিগাঁৱৰ দোকান পোহাৰ। মৰিগাঁও আৰক্ষী অধীক্ষকে এইবাৰ ৰাজপথত নামি নিয়ন্ত্ৰণ কৰে সমগ্ৰ নগৰ পৰিৱেশ পৰিস্থিতি। মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ে এটা লিখিত নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ নতুন SOP মতে আজি সন্ধিয়া 6 বজাৰ পৰা সমগ্ৰ মৰিগাঁও জিলাতে দোকান বজাৰবোৰ বন্ধ কৰাৰ ব্যৱস্থা আছে। মই মৰিগাঁও জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমূহ সদস্য আৰু বিভিন্ন ব্যৱসায়ীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই নিৰ্দেশৰ প্ৰতি তেওঁলোকে সমৰ্থন জনাই দোকান বজাৰবোৰ বন্ধ কৰিছে। ৰাইজে সম্পূৰ্ণ সমৰ্থন কৰিছে সমগ্ৰ জিলাখনত। আজি মই নিজে বিভিন্ন ঠাইত গৈছোঁ, বিভিন্ন ঠাইত ঘূৰি পেলাই মই এইটো নিশ্চিত হৈছোঁ যে শতকৰা 99জন মানুহে মাস্ক পৰিধান কৰিছে আৰু যিসকলে মাস্ক পৰিধান কৰা নাই সেইসকলৰ বিৰুদ্ধে আমি জৰিমনা বিহাৰ ব্যৱস্থা কৰিছোঁ। এইখিনি সময়ত আমি এজন নাগৰিক হিচাপে নিজক সুৰক্ষিত কৰিলে আমি পৰিয়ালটোৰ সদস্যসকলক সুৰক্ষিত কৰা হ'ব, সমাজখনক সুৰক্ষিত কৰা হ'ব। এই গভীৰ দায়িত্ববোধটো প্ৰতিজন নাগৰিকে হৃদয়ংগম বুলিয়েই মই নিজে হাতত মাস্ক লৈ যিসকলে মাস্ক পিন্ধা নাই সেইসকলক মই ফাইন কৰাৰ লগতে একোটা মাস্কো তেওঁলোকক দিবলৈ যত্ন কৰিছোঁ আৰু মই আশাবাদী যে আমি মৰিগাঁও জিলাত ইয়াক সুস্থ অৱস্থাত ৰাখিবলৈ পাৰিম। মানি চলিছেনে নাই বোলে? আমি মানি চলিছোঁ। চৰকাৰে যিটো নিৰ্দেশ দিছে নিকেটৰ আমি দোকান 6টা বজাৰ লগে লগে বন্ধ কৰি দিছোঁ। চৰকাৰৰ নিৰ্দেশ আমি মানি লৈছোঁ। ব্যুৰো ৰিপৰ্ট, ৰাইনো নিউজ 24।